আসসালামু আলাইকুম রহমতুল্লাহি বাৰাকাতুহু। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যোৱাকালি এইখন পাঠ পঢ়াই দিয়া হৈছিল। আদ-দাৰছুছ সামিনু, অষ্টম পাঠ, য়াউমুল ঈদ। ঈদ সম্পৰ্কীয় যিদিনা চান উদয় হয় সিদিনা আমি সাধাৰণতে কি কৰোঁ বা ল'ৰা ছোৱালী কি কৰে আৰু ল'ৰা ছোৱালী কি খায়, এই বিষয়ে যোৱাকালি তোমালোকক মই ক্লাছত ধুনীয়াকৈ বুজাই দিছোঁ। তো এতিয়া আহকচোন আমি ইয়াৰ লগত জড়িত প্ৰশ্নকেইটা কি আছে এবাৰ চাই লওঁ। আহাচোন, তোমালোকে আহাচোন পেজ নাম্বাৰ 54ত আহিবা। আহি চাবা, ইয়াত 1 নম্বৰত লিখা আছে আৰবীত উত্তৰ দিওঁ আহা। এই আৰবীত উত্তৰ দিওঁ আহা ইয়াত লিখা আছে 1 নম্বৰটো তোমালোকে চাব পাৰিছে নিশ্চয়। মাতা জাহাৰাল হিলালুল ঈদ, ঈদৰ চাঁদ কেতিয়া ওলাইছিল? মাতা জাহাবান নাসু ইলা ময়দানিল ঈদ, ঈদত মানুহবোৰ কেতিয়া গৈছিল? মান শাগাল বি জাইনিল মঞ্জিল, কোনে ব্যস্ত আছিল ঘৰবোৰ সজাবলৈ? মা জা ফাআলা নাসু বা'দাল ছলাতিল ঈদ, ঈদৰ নামাজৰ পিছত মানুহবোৰ কি কৰিছিল? ইলা আইনা জাহাবান নাসু মাসা আল ঈদ, ঈদৰ দিনা গধূলি মানুহবোৰে ক'লৈ গৈছিল? আহকচোন, তোমালোকৰ সুবিধাৰ কাৰণে মই তোমালোকৰ কাৰণে বঢ়িয়াকৈ লিখি থৈছোঁ। এই লিখাবোৰ অলপ চোৱাচোন। ছেম প্ৰশ্নটো ইয়াত কৰা হৈছে, মাতা জাহাৰাল হিলালুল ঈদ, ঈদৰ জন কেতিয়া ওলাইছিল? উত্তৰটো হ'ব এনেকৈ, জাহাৰা হিলালুল ঈদি ফি ইন্তিহাই শাহৰু ৰমাদানা ইন্দা গুৰুবি শামছ। মই এইটো আকৌ এইবেলি অলপ তোমালোকৰ কাৰণে সুবিধাৰ কাৰণে এইটো বুজাই দিছোঁ আকৌ, যে ৰমজান মাহৰ শেষৰ দিনৰ বেলি মাৰ যোৱাৰ সময়ত চাঁদ উঠিছে। এইটো আমি তোমালোকে বুজিছা, আৰবিটোত এয়ে কোৱা হৈছে। 2 নম্বৰ প্ৰশ্ন আছিল, মাতা জাহাবান নাসু ইলা ময়দানিল ঈদ, মানুহবোৰ কেতিয়া ঈদগাহলৈ গৈছিল? উত্তৰটো হ'ব, ফালাম্মা ইরতিফাআতিশ শামসু জাহাবান নাসু ইলা ময়দানিল ঈদ। কি কৰিছিল? যেতিয়া সূৰ্য উদয় হৈছিল, যেতিয়া সূৰ্য ওপৰলৈ উঠিছিল, তেতিয়া জাহাবান নাসু ইলাল ময়দান, মানুহে ঈদলৈ গৈছিল, ঈদগাহলৈ গৈছিল। ক্লিয়াৰ? অৰ্থাৎ যিটো এই ডট দিয়া আছে, তোমালোকে নিশ্চয় বুজিব পাৰিছা যে যেতিয়া সূৰ্য ওপৰলৈ উঠিছিল তেতিয়া মানুহে ঈদগাহলৈ গৈছিল। 3 নম্বৰটো হ'ব, মান শাগালা বি তাজইনাল মঞ্জিলি, কোনে ঘৰ দুৱাৰ সজাবলৈ ব্যস্ত আছিলে? ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বুজি পাইছা যে শাগালাত নিসা উ বি তাজইনাল মঞ্জিল। নিসা উন মানে হ'ল তিৰোতা, তোমালোকৰ আমালোকৰ মা ভনীসকল, সিহঁতৰ সিদিনা কি কৰে? নিজৰ ঘৰখন ধুনীয়াকৈ সজাবলৈ সিহঁতে ব্যস্ত হৈ থাকে। উত্তৰটোৰ অসমীয়া ভাঙনি হ'ল, ঘৰৰ মহিলাসকলে ঘৰ সজোৱাত ব্যস্ত হৈছিল। 4 নম্বৰ প্ৰশ্নটো আছিলে, মা জা ফাআলা নাসু বা'দা ছলাতিল ঈদ, নামাজৰ পিছত মানুহবোৰ কি কাম কৰিছিল? মানুহে কি কাম কৰিছিল সেইদিনা? উত্তৰটো হ'ব, বা'দা আদাই ছলাতি, নামাজ আদায় কৰাৰ পিছত, আনিকু ওয়া ইউহান্নিউ নাসু, আনিকু সিহঁতে কলাকলি কৰে, বা ইউহান্নিউ সিহঁতে কি কৰে? সিহঁতে ইজনে শুভেচ্ছা জ্ঞাপন কৰে মানুহক। অসমীয়া ভাঙনিটো হ'ব এনেকুৱা, নামাজৰ পিছত ইজনে সিজনক মুআনাকা আৰু শুভেচ্ছা নিবেদন কৰিছিল। 5 নম্বৰটো হ'ব, ইলা আইনা জাহাবান নাসু মাসা আল ঈদ, ঈদৰ দিনা আবেলি মানুহ ক'লৈ যায়? তোমালোকে নিশ্চয় উত্তৰটো এনেকৈ হ'ব বুলি ভাবিছা, যে জাহাবা ইলা বাইতি আসদাকাইহিম ওয়া বা'দুহুম ইলা হাদিকাতিন, অৰ্থাৎ ঈদৰ নামাজৰ পিছত আত্মীয়ৰ ঘৰলৈ আৰু আন কিছুমানে পাৰ্কলৈ গৈছিল। ঈদৰ নামাজ হোৱাৰ পিছত কি কৰিছিল? কিছুমানে গৈছিল নিজৰ বন্ধুবৰ্গৰ ঘৰত আৰু কিছুমানে গৈছিল পাৰ্কলৈ। ছাত্ৰ ছাত্ৰীসকল, এয়াই আছিল তোমালোকৰ প্ৰশ্নকেইটাৰ উত্তৰ। এতিয়া 2 নম্বৰটো চোৱাচোন। 2 নম্বৰ কি কৈছে? উপযুক্ত শব্দৰে খালী ঠাই পূৰণ কৰা আহা। এইটো তোমালোকৰ কিতাপতে দিয়া আছে, যদিও মই তোমালোকক ধুনীয়াকৈ জেৰ জবৰো লগাই দিছোঁ আৰু ইয়াত মানে খালী ঠাইবোৰত কি হ'ব সেইটোও লগাই দিছোঁ। তোমালোকে এবাৰ এইটো চাই লিখি ল'বা আৰু মুখস্থ কৰিবা। হাতাফাল আউলাদুল আল হিলালু আল হিলাল, অৰ্থাৎ এই খালী ঠাইত হ'ব আল হিলালু আল হিলাল। 2 নম্বৰ, সুম্মা গতাছিলু ওয়া লাবিছু হ'ব ইয়াত, ওয়া লাবিছু মালাবিছান জাদিদাতান, ইয়াত লাবিছুটো মই ইয়াত লিখি দিছোঁ, ইয়াত বেয়া হৈছে দেখি। 3 নম্বৰ, জাহাবান নাসু ইলা ময়দানিল ঈদ, ওয়াফি বাদি, ইয়াত হ'ব তাতাআত্তালু বুনুকা ওয়া শিরকাতা। 5 নম্বৰটো হ'ব ঈদুন সাঈদ, ইয়াত হ'ব কুল্লু আমিন ওয়া আনতুম বিখাইর। এনেকৈ
এনেকৈ পৰিপূৰ্ণ কৰা হ'ল খালী ঠাইকেইটা। এতিয়া তোমালোকৰ কাৰণে আছে এইকেইটা। মই ইয়াত তোমালোকৰ সুবিধাৰ কাৰণে জেৰ জবৰ লগাই দিছোঁ আৰু ইয়াত কোনটো কটা হ'ব, কোনটো সঁচা, কোনটো মিছা, এইটো মই ধুনীয়াকৈ ইয়াত লগাই দিছোঁ। ভিডিঅ'টো যিহেতু দীঘলীয়া হয়, তথাপিও মই তোমালোকক পঢ়ি দিছোঁ যে শুদ্ধ উত্তৰটো ৰাইট চাইন আৰু অশুদ্ধটোত কাৰ চিন দিব লাগে। ইন্তেহা শ্বাহৰু ৰমজান বা জাহাৰাল হিলালু, এইটো ৰাইট হ'ব, মানে ৰমজান মাহৰ শেষত চন্দ্ৰ উদয় হয় ঈদৰ। 2 নম্বৰ, বালাম্মা ইৰতাফাআত আশ-শামছু যাহাবান নাছু ইল হাদিকাতিল আম, বেলি গৰম হোৱাৰ পিছত কি মানুহে বাগিচালৈ যায় নেকি? নাযায়, ঈদগাহলৈ যায়। জাহাবান নাছু ইলা চুকি, মানুহে বজাৰলৈ যায় নেকি? না, মানুহে যায় ঈদগাহলৈ। ইয়াৰ পিছত ঈদুন চাঈদুন কুল্লু আমিন ৱা আনতুম বিখাইৰ, এইটো সঁচা, মানে ঈদৰ নামাজৰ পিছত সকলোৱে এই বুলি কয়। ফি ইয়াউমিল ঈদি তাতাফাত্তাহুল বুনুকা বা শিৰকাতা ওয়াল মাদারিস ওয়াল জামিআত, সিদিনা কি সকলো বেংক অফিচ আদালত স্কুল মাদ্ৰাছা এইবোৰ খোলা থাকে নেকি? না, খোলা নাথাকে। তাফতাহু মানে খোলা নাথাকে, বন্ধ থাকে, সেইকাৰণে এইটো কাটা। ঈদুল আজহা ইয়াতি বিনিহায়াত শাহৰ ৰমজান, ঈদুল জোহা যিটো কুৰবানীৰ ঈদ, এইটো কি ৰমজান মাহৰ শেষত আহে নেকি? না। ওয়াজাহাবা বা'দুহুম ইলা মাসালিহিল হুকুমিয়াতুল মাসাইল ঈদ, মানুহে গৈছিল নেকি যে মানে যিবিলাক আছিল, মানে ঈদৰ বন্ধত মানুহে ঈদৰ যদি নামাজ পঢ়া হ'ব তেতিয়া মানুহবিলাকে কোন অফিচ আদালত লৈ গৈছিল নেকি ঈদৰ দিনা গধূলি? নহয়, যোৱা নাই, সেইকাৰণে এইটো কাটা হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই আছিল তোমালোকৰ কাৰণে এইবোৰ। এতিয়া বাকীবোৰ মই তোমালোকক পিছৰ ভিডিঅ'লৈ গৈ আছোঁ। আশা কৰিছোঁ তোমালোকে নিজে দেখিবা আৰু নিজৰ বন্ধুবৰ্গলৈ চেণ্ড কৰিবা। ধন্যবাদ।